এগ্ৰিটেক্সাছৰ ফালৰ পৰা সকলো ফাৰ্মাৰক নমস্কাৰ। আজি আলোচনা কৰিম গৰমৰ দিনত জিকা খেতি কেনেকৈ কৰিব পাৰে। গৰমৰ দিনত জিকা খেতি কেনেকৈ কৰিলে বেছি লাভ হয় সেই বিষয়ে আজি আলোচনা কৰিম। চাওক, যেতিয়া গৰমৰ দিনত আপোনালোকে খেতিখনত যাব চাবলৈ, যদি দুপৰীয়া সময়ত যায় বা আবেলি সময়ত যায়, চাব গছবিলাক এনেকুৱা লাগে দেখিলে গছবিলাক মৰি আছে। পাতবোৰ কি হয় এনেকৈ তলত সৰি থাকে। এজন কৃষকে দেখিলে মনটো বেয়া লাগে যে মোৰ খেতিখন কি অৱস্থা হৈ গল। আৰু যদি ৰাতিপুৱা চাই খেতিখন তেনেহলে ভাল দেখা যায়, ধুনীয়া খেতি দেখা যায়। যেতিয়া আবেলি সময়ত চাব খেতিখন চাব একদম বেয়া দেখা যায়। ইয়াৰ মূল কাৰণ হৈছে গৰমৰ দিনত খেতি কৰিলে কি হয়, হাই টেম্পাৰেচাৰ হয়, ইমান গৰম হয়। গৰমৰ ফলত গছৰ পৰা কি হয়, পানী কমি যায়, গছে নিউট্ৰিশন খাব নোৱাৰে, যাৰ ফলত গছবোৰ এনেকুৱা পৰিস্থিতি হৈ যায়। সেইকাৰণে আপোনালোকে যিমান হাই টেম্পাৰেচাৰ থাকিব, জিকা খেতি যদি কৰে তেনেহলে ইউৰিয়া সাৰ ব্যৱহাৰ নকৰিব। সেই সময়ত ইউৰিয়া সাৰ ব্যৱহাৰ নকৰিব। আপোনালোকে ফাৰ্টিলাইজাৰ মেনেজমেন্টৰ কথা যদি মই কওঁ, তেনেহলে ফাৰ্টিলাইজাৰ মেনেজমেন্ট কৰিব লাগিব। যদি আপোনাৰ ঘৰত যদি গোবৰ আছে তেনেহলে গোবৰ ব্যৱহাৰ কৰিব, আৰু যদি গোবৰ সাৰ নাই তেনেহলে বাৰ্মি কম্পোষ্ট ব্যৱহাৰ কৰিব। বাৰ্মি কম্পোষ্টৰ লগত আপোনালোকে দিব লাগিব DAP আৰু দিব লাগিব NPK 10-26-26। ইয়াত আছে নাইট্ৰজেনৰ পৰিমাণ আছে 10% আৰু ফসফৰাছৰ পাৰ্চেন্টেজ আছে 26%, পটাছৰ পাৰ্চেন্টেজ আছে 26%। গোবৰ বা বাৰ্মি কম্পোষ্ট আৰু NPK, DAP এই তিনিটা সাৰ একেলগে মিহলাই গছৰ গুৰিত দি দিব, ৰিং কৰি দি দিব, নাইবা সাৰ দি অলপ মাটি দি দিব। আৰু গৰমৰ দিনত ডাঙৰ এটা সমস্যা হৈছে জিকা খেতিৰ ৱাট ফ্লাই। এইটো কি কৰে, পাতৰ পৰা ৰস শোষণ কৰি খায় আৰু গছবোৰ লাহে লাহে ডেমেজ হৈ পৰে, যাৰ ফলত জিকা যদি হয় আপোনালোকে চাব সৰু সৰু হৈ পৰে, জিকা কম হয় গছত, কাৰণ গছৰ পৰা সি ৰস শোষণ কৰি খাইছে আৰু গছবোৰ লাহে লাহে ডেমেজ হৈ আছে। ইমান গৰমৰ দিনত যেতিয়া হট ফ্লাই বেছি আক্ৰমণ কৰি দিয়ে, ফাংগাছ হৈ যায় গছবোৰ। সেইকাৰণে আপোনালোকে ফাংগাছ আৰু হট ফ্লাইৰ কাৰণে ব্যৱহাৰ কৰিব লাগিব এটা ইনচেক্টিচাইড আৰু ফাংগিচাইড। ইনচেক্টিচাইড হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব মৰ্গেণ্টো এনাৰ্জি। এইটো বহুত ভাল হট ফ্লাইৰ কাৰণে আৰু গৰম দিনৰ কাৰণে। তাৰ লগত দিব কাৰ্জেট। কাৰ্জেট হৈছে ফাংগিচাইড। মৰ্গেণ্টো এনাৰ্জি পাৰ লিটাৰ পানীত আপোনালোকে ব্যৱহাৰ কৰিব 1 ml আৰু কাৰ্জেট প্ৰতি লিটাৰ পানীত আপোনালোকে ব্যৱহাৰ কৰিব 2 গ্ৰাম। এই দুটা, এটা ইনচেক্টিচাইড আৰু এটা ফাংগিচাইড, দুটা মিহলাই একেলগে আপোনালোকে আবেলি স্প্ৰে কৰি দিব। ইমান টেম্পাৰেচাৰত কৰি আছে জিকা খেতিখন। মই আগতে কৈছিলো নিউট্ৰিশন নাথাকে, গৰমৰ প্ৰব্লেম আৰু গছৰ পৰা পানী শুকাই যায়। আপোনালোকে গছবোৰ কেনেকৈ শক্তিশালী কৰিব, যিমান গছবোৰ শক্তিশালী কৰিব সিমানহে ফলন বেছি পাব। চাব ফ্লাৱাৰ কম আহে, যদিও ফ্লাৱাৰ আহিছে, গছত ফ্লাৱাৰ ড্ৰপিং হৈ আছে। বহুত ফাৰ্মাৰ আছে দোকানৰ পৰা নি টনিক স্প্ৰে কৰি আছে, ভিটামিন স্প্ৰে কৰি আছে, একো লাভ নহব। কাৰণ আপোনালোকে যদি মেনেজমেন্ট সুন্দৰকৈ কৰিব নোৱাৰে, আপোনালোকে যদি নাজানে কথাবোৰ, তেনেহলে এনেই টনিক স্প্ৰে কৰিলে খেতিখনত জিকা সৰু সৰু হৈ থাকিব আৰু ফ্লাৱাৰ ড্ৰপিং যিমান হৈ আছে সিমানেই হৈ থাকিব, একো লাভ নহব, এনেই খৰচা হব আপোনালোকৰ। সেইকাৰণে আপোনালোকে গছ শক্তিশালী কৰিবলৈ আপোনালোকে দিব লাগিব ইছাবিয়ন, মববিন আৰু NPK 19-19-19। এই তিনিটা একেলগে মিহলাই আপোনালোকৰ খেতিখনত আবেলি সময়ত স্প্ৰে কৰিব লাগিব। প্ৰতি লিটাৰ পানীত আপোনালোকে ইছাবিয়ন দিব 2 ml আৰু মববিন দিব 0.5 গ্ৰাম আৰু NPK 19-19 এইটো প্ৰতি লিটাৰ পানীত আপোনালোকে 0.5 গ্ৰাম দিব। এই তিনিটা মেডিচিন আপোনালোকে স্প্ৰে কৰিলে চাব খেতিখন কি ধুনীয়া হৈ যায়। আৰু আবেলি সময়ত যিটো দেখা পাইছিল বা দুপৰীয়া সময়ত যিটো দেখা পাইছিল আপোনালোকে, গছবোৰ আৰু এনেকুৱা নহব। গছবোৰ যিমান ভাল হৈ থাকিব সিমানহে ফলন বেছি হব, ফ্লাৱাৰ ড্ৰপিং নহব, ফ্লাৱাৰ আৰু বেছি বেছি ফ্লাৱাৰ আহিব আৰু জিকাবোৰ কি হয় লম্বা লম্বা হব, জিকা গছত বেছি হব। ফুল মেনেজমেন্ট কৰিব আৰু এইখিনি কাম আপোনালোকে সুন্দৰকৈ কৰিব।
সদায় আবেলি সময়ত আপোনালোকে স্প্ৰে কৰিব। যদি কোনো কথা আপোনালোকৰ আৰু জানিবলগীয়া কথা থাকে তেনেহলে কমেন্ট বক্সত জনাব। ঠিক আছে, হ'ব দিয়ক, ধন্যবাদ।